वेलकम बैक टू माई चैनल। आज যাই আছো বিজেপির মিটিং জালুকবাড়িত হব। তো আমিও বিজেপির পার্টি, তো আমি যাই আছো জালুকবাড়ি মিটিংত। তো বলক ভিডিওটা আরম্ভ কৰো। যাই আছো এতিয়া জালুকবাড়ি, এই গাড়ীত উঠিলো, তাৰপিছত এতিয়া মানুহ উঠাব আৰু মানুহ উঠাব, তো এক লগতে যাম চবে। এই চাক দুনিয়াৰ মানুহ আছে, গাড়ী ভৰ্তি মানুহ। পাহাৰত আহি পালোঁ, মানুহ কালেকশ্যন কৰি আছে বিজেপিৰ মিটিং। তো ভিডিওটো আৰম্ভ কৰোঁ। আৰু আগতে আমি হাইৱে ৰোড আহি পালোঁ এতিয়া, আৰু জালুকবাৰী পামেই এতিয়া অলপ বাকী। নেশ্যনেল হাইৱে ৰোড ইয়াতে আহি পালোঁ, আৰু এই মাত্ৰ জাষ্ট আহি পালোঁ। অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰঞ্জন পাটোৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু ২ নম্বৰ ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টি। ফাইনেলি ওলালো, মামাও গুচি গ'ল, আমি ওলাই আছো। মিটিঙৰ পৰা এতিয়া ঘৰত যাই আছো। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক।